নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। PM কিষাণৰ টকা পোৱা কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আৰু শীঘ্ৰেই চৰকাৰে মুকলি কৰিব একাদশ কিস্তিৰ ধন। আৰু 31 মেৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আপুনি KYCৰ কাম। দৰ্শকসকল, KYC নকৰিলে আপুনি নাপাব একাদশ কিস্তিৰ ধন। আৰু KYC বাধ্যতামূলক কৰিছে ভাৰত চৰকাৰে। দৰ্শকসকল, আপুনি KYC কৰিবলৈ যাব লাগিব pmkishan.gov.in ত। দৰ্শকসকল, আজিৰ 2 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। আজি হৈছে 29 মে আৰু পুৱা এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। যাত্ৰীৰে সৈতে সন্ধানহীন হৈছে এখন বিমান। নেপালৰ পোখৰাৰ পৰা উৰা মাৰাৰ পাছতে মাজ আকাশত সন্ধানহীন হৈ পৰে বিমানখন। আৰু পোখৰাৰ পৰা জুমচুম গৈ আছিল বিমানখন, কিন্তু হঠাতে সংযোগ বিচ্ছিন্ন হৈ পৰে বিমানখনৰ সৈতে। আৰু যাত্ৰাৰ সময়ত বিমানখনত পাইলট আৰু পৰিচালিকা সহ মুঠ 22 গৰাকী লোক আছিল বুলি জানিব পৰা গৈছে। আৰু যাৰ ভিতৰত 4 গৰাকী ভাৰতীয় লোকো থকা বুলি জানিব পৰা গৈছে। দৰ্শকসকল, বিমান পৰিবহণ বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়া অনুসৰি পুৱা প্ৰায় 10:35 মান বজাৰ পৰা কোনো খা খবৰ নাই বিমানখনত। দৰ্শকসকল, কাঠমাণ্ডু পোষ্টে সদৰি কৰা অনুসৰি যাত্ৰাৰ সময়ত মুঠ 19 গৰাকী যাত্ৰী আছিল আৰু 3 গৰাকী বিমানখনৰ ক্ৰু মেম্বাৰ আছিল বুলি জানিব পৰা গৈছে। দৰ্শকসকল, ঘটনা সন্দৰ্ভত প্ৰাথমিক তথ্য জানিব পৰা অনুসৰি বিমানখনৰ সন্ধান নোহোৱা ঠাইৰ কাষতে জুইৰ শিখা দেখিবলৈ পোৱা গৈছে। লগতে পচন্দ শব্দও শুনিবলৈ পাইছে স্থানীয় লোকে। দৰ্শকসকল, আজিৰ 3 নম্বৰ খবৰটো হৈছে হিমন্ত চৰকাৰৰ কেবিনেটৰ বৃহৎ সিদ্ধান্ত। আৰু মুছলমানসকলে লাভ কৰিব প্ৰমাণ পত্ৰ আৰু সংখ্যালঘুসকলে লাভ কৰিব প্ৰমাণ পত্ৰ। প্ৰথমবাৰৰ বাবে সংখ্যালঘুসকলেও লাভ কৰিব সংখ্যালঘু প্ৰমাণ পত্ৰ। দৰ্শকসকল, খ্ৰীষ্টান, জৈন, শিখ, পাৰ্চী, বুদ্ধ ধৰ্মৰ লোকে লাভ কৰিব প্ৰমাণ পত্ৰ। দৰ্শকসকল, এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত